जितो पाहाৰৰ ওপৰত আছো এটো পাহাৰৰ এই সাইড হল চৰ আৰু এই সাইড হল আমাৰ পাহাৰ অঞ্চল মানে এটো চৰ সাইড আৰু এটো পাহাৰ সাইড সকলোবোৰ দেখাম সাইড হক চৰ ওয়াও চাওক এটো হল চৰ আমাৰ চৰ অঞ্চল আৰু এটো চৰ নদী 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 পাৰ হৈ হৈ এটো পাহাৰ পাহাৰ হৈ 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 চাওক বাপৰে বাপ আজিৰ ব্লগটো হ'ব ইংৰাজী ব্লগ তো ব্লগ ওয়া ভেরি শাই গাইস ওয়ান স্টপ এট দ্য স্টিক পার্ক এন্ড স্মাই মর্নিং ইংৰাজী কলো ইংৰাজী ও নো ইংৰাজী মোৰ দ্বাৰা নহব নহক নাই তাতে কি ব্লগ আজি হেনেকুৱা কোনো ধৰণৰ মানে পপুলাৰিটি বস্তু বা হেনেকুৱা ঠাই নে দেখাও বাট আজি আমাৰ পৃথিৱীখনৰ মানে যেটো পৰিবেশ আজি এই পৰিবেশটো দেখাম তো চাই থাকচোন পৰিবেশটো ওয়াও হেটো পাহাৰত উঠিম এতিয়া আৰু গছ বিলাকৰ পাত চাওক না একদম মানে পৰিবেশ চাওক না এইবিলাক বাপৰে বাপ ও তামাম পুৱানা গহনা ও আহি পালো ও নো বহুত ওপৰত উঠিছো ভাই বহুত ওপৰত মানে আৰু পাহাৰৰ ওপৰত দুখন কিবা সমভূমি হেন না বলগালা ফিল্ডৰ দৰে বলগালা ফিল্ড নহয় মানে অলপ গছ গছ না থাকিলে আমাদের ঘৰৰ এইবিলাক পৰিবেশ থাকিয়ে যাব টাস এটো এনে না ভাবিব যে এটো জঙ্গল বুলি এটো একচুয়ালি পাহাৰৰ ওপৰত আছো মানে চাওক এইখন পাহাৰৰ পৰা সেইখন পাহাৰ দেখাম আৰু উঠি আছো চাওক এইবিলাক পাহাৰ উঠি আছো হো সাগৰে গেলো কিন্তু পাহাৰৰ দৰে পাহাৰ না বলো এতিয়া আপোনালোকক দেখাম ড্ৰোন শট নহয় একচুয়ালি মোবাইলৰ পৰা এনকে মাৰিম মানে একদম সেম টু সেম ড্ৰোন হেন লাগিব আপোনালোকে কাৰণ এটো আছো পাহাৰৰ ওপৰত চাওক সেইবিলাক ঘৰ বাপৰে বাপ বহুত ওপৰত আছো মানে দেখাম চাই থাক जितो পাহাৰৰ ওপৰত আছো এটো পাহাৰৰ এই সাইড হল চৰ আৰু এই সাইড হল আমাৰ পাহাৰ অঞ্চল মানে এটো চৰ সাইড আৰু এটো পাহাৰ সাইড সকলোবোৰ দেখাম সাইড হক চৰ ওয়াও চাওক এটো হল চৰ আমাৰ চৰ অঞ্চল আৰু এটো চৰ নদী 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 পাৰ হৈ হৈ এটো পাহাৰ পাহাৰ হৈ 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 চাওক বাপৰে বাপ এখন ড্ৰোন হেন লাগিছে ড্ৰোন যেন উৰাই আছো এইবিলাক বাট মোবাইলৰ ক্যামেৰা ইমান ক্লিয়াৰ টিনিতে বেক ক্যামেৰা আছে না নাই নাজানো আশা কৰো চাব পাৰিছে এইবিলাক চাওক ঘৰ দুৱাৰ আৰু এটো পাহাৰ উঠি এটো মোৰ ফ্ৰেণ্ডৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰ নেকি এটো মাল চাওক এটো যদি এতিয়া আমি লাৰি দিও ভাই হয়তো ঘৰত না যাও কাৰণ ইয়াতে ডেড বডি হৈ পৰি থাকিম ডেড বডি হৈ পৰি থকাতকৈ এইবিলাকত পুলিচে মানে পলোৱা যায় কিন্তু ইয়াতে আমাক মানে চাওক না ক'ত আহিছো আৰু ইয়াক যদি এতিয়া কিবা এটা কৰো আমাৰ আত্মা ওলাই দিব মানে জান ওলাই দিব শৰীৰৰ পৰা মোৰ মোবাইল খান ডিএসএলআর হেন লাগিছে চাওক না এটা মানে তামাম ঠাই কবই নোৱাৰি মানে ও বাপৰে এটা সাইড চাওক এইটো সাইড তামাম মই আজিৰ পৰা ইয়াতে ভিডিও বনাম ভিডিও মানে নবনাও দিয়া এনে কৈছো ও ভাই মোক লৈ যা মোবাইলটো ধৰ মই মুতাইছে ধৰ না লোক পাহাৰৰ ওপৰত মুতলে বলে কেনে এটা হ'ব ভিডিও কৰি থাক মই মুতি আছো নাকি অফ কৰ একচুয়ালি সকলোবোৰ পাহাৰ থাকে মানে হিলেৰে ভৰি মানে হিলেৰে মানে পাহাৰখন থুট চালা হিলেৰে হয় কিন্তু এইটো পাহাৰ চাওক না লোক গোটে মাটি সকলোবোৰ দেখাম মাটি নাই তাতে এটা দুটা পাথৰ আছে মানে তলত
1 কিলোমিটাৰ মানে 1 কিলোমিটাৰ দূৰত্বত এটা কৰি কিবা পাথৰ আছে পাথৰ এটো একচুয়ালি কোনো ব্লগিং কৰিবলৈ অহা নাছিল কিন্তু আমি কি কৰিলো জানেনে এইটো আমি এনজয় কৰিবলৈ আহিলো কিন্তু এটা মনোমোহন ঠাই ভাল লাগি সেইকাৰণে এইবিলাক গছ এদিন ডাঙৰ হ'ব বাহ কিমান চুৰি কৰিব আৰু পুলিচৰ দাণ্ডা খাব ঠাণ্ডা হৈ যাব না কি ভাই চাওক না এইবিলাক মানে পাহাৰত পাথৰে নাই আছে মিছা কথা নহয় এইবিলাক চাওক এই পাহাৰৰ গতি চাওক ডাঙৰ পাথৰ মানে অলপ ডাঙৰ সেইবিলাক আছে কিন্তু 1.5 কিলোমিটাৰ দূৰত্বত বাপ পৰি গৈছিলো চাওক কওকচোন মানে ডিএসএলআর হলে ভাল হ'লহেঁতেন ভালো ডিএসএলআর নাইতো দেখালো ড্ৰোন আপোনালোকক দেখালো ড্ৰোন চৰণ সেইটো আৰু মানে আৰু এটা পাহাৰ মানে আমাৰ আৰু 2 কিলোমিটাৰ দূৰত্বত আৰু এটা পাহাৰ আছে মানে এইবিলাক চালে আপোনালোকে কেনে লাগিল কওকচোন মানে কেনে লাগিল কওকচোন এইবিলাক মোৰ মানে নকওঁ আৰু এনেকুৱা লাগছে ভাল লাগা নাই আপোনালোকৰ বা কেনে লাগিল তামাম লাগছে ও ভাই খাওয়া কি আপোনালোকক যদি আনবা পারলু হই বাহ ও তামাম আই কন্টাক্ট বেলেগত নাকি আই কন্টাক্ট এনকে চকু ব্লগিং করতে বলে আই কন্টাক্ট লাগে মানে এনকে চকু কেটে ডাঙৰ কৰি আৰু কব লাগব নেকি নহয় তো এই আছিল আজিৰ ভিডিও যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়ার আৰু সকলে আগত সাবস্ক্রাইব কৰিব নাকি ও আমি ভিডিওটো ইয়াতে ভিডিওটো সমাপ্ত কৰো না কি ক ভাই বহুত এনজয় কৰিলো আমি বহুত এনজয় মানে ভাল লাগা নাই এইবিলাক আপোনালোকৰ বা কেনে লাগিছে মানে লোকেল না এইবিলাক মানে দিনটো ইয়াতে থাকো ইয়াতে থাকে বলে